हेलो एवरीवन ऑफिस 3 दिन बंध আছে सो কি কৰো নকৰোকে গৈ পেলাই আমাৰ ব্লু ৰাগা ষ্টুডিও পালোগৈ ভন্টিয়ে এটা গান তাই আহোমৰ ৰেকৰ্ড কৰি আছে সো হে ৰেকৰ্ডিং কেনেকে ৰেকৰ্ডিং হয় মই হেখিনিকে চাই আছিলো এয়া অভিষেকিয়া আৰু হিৰকজ্যোতি নাথ দুজন বহি আছে গানটোৰ ওপৰত ডিসকাশন কৰি আছে আৰু ভন্টি আছে ডাবিং ৰুমত তাই ৰেকৰ্ড কৰি আছে এটো আমাৰ ডে 1 নেক্সট দিনাখন মই গলো रे टीवी स्टूडियो भंटी बही आसे चिप्स खाई आसे चुर करी मने मने खाब माना करिसु ताई गैसर प्रॉब्लम होय কাৰণে तथापिও मने मने खाई आसे আৰু या অনুপম তাই গানটো তাই শুনাই আছে কেনেকে কি কৰিব লাগিব সো এটো লাইলুম খাম বুলি কোৱা হয় তাই হোমৰ ট্ৰেডিশনাল গান হয় এটো এতিয়া তাই ডাবিং কৰিব মানে গানটো আকৌ এবাৰ ভালকে গাব হেকাৰণে আমি বহি আছো বেলেগ এটা ডাবিং চলি আছে মাজে মাজে অলপ মোৰ আমনিও লাগে কিন্তু গানখিনি শুনি মোৰ ভাল লাগিছে নতুন মানে কাম কৰি মোৰো আমনি লাগি যায় ন হেকাৰণে উইকেণ্ডত মই তাই ওচৰলে আহি পেলাই এই গানবিলাক শুনো আৰু মনটো মোৰ বহুত ভাল লাগে মই এতিয়া গানটো আপোনালোকক শুনাব নোৱাৰিম কাৰণ গানটো মানে ৰিলিজ হোৱা পাছতহে বুলে শুনাব পাৰিম হে বুলি কৈছে তাই মোক সো হে কাৰণে মই আপোনালোকক শুনিব নোৱাৰিম ৰিলিজ হলে মই আপোনালোকক ইনফৰ্ম কৰি দিম আপোনালোকে গানটো শুনিব তাই গান চিপছ খাই চাওক এয়া মজা লৈ আছে গানটো তাৰ পাছতে এতিয়া আমাৰ এটো হৈছে ইয়াতে মানে হেৰি কৰে আৰু বিশেষকৈ গানটো ডাবিং ৰুমত ডাব কৰা হয় আৰু ইয়াত শুনি আছে তাই কেনেকুৱা হৈছে গানটো কত কিবা যদি ভুল আছে হেবিলাক কাৰেকচন কৰিব আকৌ গৈ পেলে এটা গান বনাওতে বহুত কষ্ট হয় এইখিনি শিল্পী সকলেহে বুজি পায় আমি জাস্ট গানটো শুনোহে তো সেই কাৰণে এতিয়া 10:30 বাজিলে 11টা 12টা বাজিব আমাৰ টোপনিও আহিছে কিন্তু তথাপিও গানটো আজি কমপ্লিট কৰিবই লাগিব সো এটো ডাবিং ৰুম যত সকলো সিঙ্গাৰে আহি পেলাই গায়হি আৰু মই এই অফ টাইম মানে কি আৰু অলপমান ৰেষ্ট লৈছে কাৰণে মই তাইৰ লগত ধেমালি কৰি আছো তাই কিবা এটা চিন্তা কৰি আছিল খঙও উঠিছে তাই মই ধেমালি কৰি থকা কাৰণে তথাপিও একো কোৱা নাই যেনিবা কিবা এটা চিন্তা কৰি আছে গানটোৰ প্ৰনাউন্সিয়েচন খিনি ভালকে চাই আছে লিৰিক্সটো মিলাই আছে সো তাইও বহুত গানৰ লগত বহুত সিৰিয়াস হয় আৰু হে কাৰণে এটা গান পুৰা পাৰফেক্টলি কৰিব কাৰণে বিচাৰে মই অলপমান ষ্টুডিওটো দেখালো আপোনালোকক কেনেকুৱা হয় ফটো মাৰিব নালাগে ফটো মৰা নাই মই ভিডিও কৰি আছো চ হাই বুলি কৈ দে কিয় খং উঠিছে লে খঙত বহি আছে কিয় নাজানো কিয় খং উঠিছে আপোনাৰ ৰচোন মাথাটো গৰম হৈ আছে ফাইনালি ডাবিং শেষ হ'ল তাইও ভালকে সব হৈ গ'ল আৰু এতিয়া আমি ঘৰ যাম ঘৰ যোৱা আগতে কেনেকুৱা হ'ল ডাবিং সেশনটো হেতু তাই শুনি যাব বিচাৰিছে সো হেতু অকনমান শুনি পেলাই আমি ঘৰলে যাম কিন্তু ইন্টাৰেষ্টিং কথাটো হৈছে গানটো মই আপোনালোকক শুনাব নোৱাৰো কিন্তু বহুত ৰাতি হ'ল কাৰণে দিগন্ত ভাৰতী সাৰহতো আছিলে আৰু তেওঁলোকে ক'লে ভাত খাই যা বুলি সো তাই ভাত বাহি আছে এতিয়া পৰ্ক আৰু ৰাইস সো মই বাৰু হেৰি পৰ্কে খালো ভাত না খালো সো ধুনিয়াকে ফটো এখন উঠি পেলাই আমি গুছি আহিলো থ্যাংক ইউ এভৰিৱান